এই 5 বছৰৰ উদ্ধাৰ হ'বলৈ সক্ষম হৈছো যি বড়ো আৰু মুছলমানৰ নিচিনা নেতৃত্বত নেতাবিলাকৰ নিচিনা নেতৃত্বত আমি কিন্তু আঁতৰে আঁতৰে থাকিব লগা হৈছিল বিকল্প ৰাস্তাও নাছিল জেমছৰ ভোট নিদিলে হাগ্ৰামা বাহিনীৰ ভোট নিদিলে ৰাতি ৰাতি যদি কিবা এটা কৈ সোপা ধৰা পঠিয়াই দিছিল এই সোপা ধৰাবিলাকৰ কাৰণে আমাৰ নেতৃত্বটো ৰক্ষা কৰিবৰ কাৰণে দিন দুপৰতে আমি তলা বান্ধি নহলাটো বন্ধ কৰি পেলাই ঘৰৰ ভিতৰত সোমাই থাকিব লগা হৈছিল আমাৰ ল'ৰা ছোৱালীবোৰে স্কুলত যাব নোৱাৰিছিল আমাৰ পিতা আমাৰ ভাতৃবিলাকে বজাৰত যাওঁতে বজাৰৰ পৰা ঘূৰি আহিব নে নাহিব আমাৰ চিন্তা হৈছিল যোৱা 5 বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপুনি হিন্দু হয় না মুছলমানে হয় ইসলামে হয় না খ্রিস্টিয়ানে হয় বড় হয় না অনাবড় হয় ট্রাইবেল হয় বা নন ট্রাইবেল হয় আপোনাক কোনো শুনিবলৈ নাহে বিভিন্ন দল সংগঠনৰ মানুহবিলাকে ইয়াত উপস্থিত আছে কালি যদি জেমছ বসুমতাৰীয়ে মই অহাটো শুনি যদি এতিয়া জেমছ বসুমতাৰী আহে আপোনালোকে সকলোৱে দলে দলে গৈ পেলাই জেমছক সোধক কেশৰ মতে আপোনাৰ 19টা বেলেন ব্লকত লাখ লাখ ইনক্ৰচাৰে ট্ৰাইবেল বেলেন ব্লকটো ইনক্ৰচ কৰিছে বুলি কেছ দিয়া হৈছে আপোনাৰ চৰকাৰে কিমান নন ট্ৰাইবেল মানুহে ইনক্ৰচ কৰিছে আপোনালোকে শুনিব দে নন ট্ৰাইবেল শব্দ ব্যৱহাৰ কৰিছে ইনক্ৰচাৰ নন প্ৰটেক্টেড কমিউনিটি ইনক্ৰচাৰ সকল আমাৰ হাগ্ৰামা ডাঙৰীয়াই উত্তৰ দিছে হাইকোৰ্টৰ ৰিপৰ্ট দিছে 2019 চনৰ 4 নৱেম্বৰ ৰাইজ আপোনালোকে সকলোৱে শুনিব পানী খাবলৈ পাব চিন্তা নকৰিব আমাৰ জীৱনটো এক গিলাচ পানী নোহোৱাৰ কাৰণে ধ্বংস নহয় কিন্তু আমি যেতিয়া অধিকাৰৰ পৰা ধ্বংস হৈ যাব অধিকাৰৰ পৰা আমি বঞ্চিত হ'ব আমাৰ মুছলমান জাতি বিলুপ্ত হৈ যাব ইয়াৰ কাৰণে আপোনালোকে সকলোৱে গুৰুত্ব দিব ন হাগ্ৰামা ডাঙৰীয়াই কৈছে 1,17,000 মুছলমানে 19টা বেলেন ব্লকৰ 3,50,000 বিঘা মাটিটো দখল কৰি ৰাখিছে গতিকে হাগ্ৰামা ৰিপৰ্টত কৈছে সেই ৰিপৰ্ট মৰ্মে আমাৰ মহামান্য হাইকোৰ্টে 1,17,000 ইনক্ৰচাৰত ইভিকশ্যন কৰি পেলাই 3,50,000 বিঘা মাটিটো ৰিকভাৰ কৰিব পাৰে আমার প্রশ্ন আহিছে এতিয়া হাগ্ৰামাক প্রশ্ন কৰক ঠিক আছে হাইকোর্টের অর্ডার দিয়াটো আপুনি রিপোর্ট দিয়াটো আমি শুনিলো এতিয়া আপুনি কওক এই 1,17,000 ভিতৰত ইনক্ৰচাৰ হিচাপে কেৱল মাত্ৰ কিয় মুছলমান হ'বলৈ সক্ষম হয় সিদিনাখনলৈকে যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হৈ আছে আমি নিশ্চিন্তভাৱে সকলো জাতি জনগোষ্ঠীক বসবাস ভাৰতীয় নাগৰিক হিচাপে অধিকাৰটো দিয়া হৈছে